নমস্কাৰ পুনৰতে নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমিও ইয়াতে ভালে আছো এয়া দেখিছেনে ৰাতিপুৱা কামত লাগি গৈছো কামত মানে আজি পালক আনি থোৱা আছিল আৰু পনীৰ আছিল ফ্ৰিজত মই ভাবিলো পালক পনীৰ বনোৱা যাওক আৰু লগতে ৰেচিপিটো শেয়াৰ কৰাও যাওক কাৰণ মই একদম সিম্পল মেথডেৰে বনাও কেনেকৈ বনাও গোটেইখিনি ভিডিঅ'টো দেখুৱাই গৈ থাকিম আহকচোন ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাও আৰু যদিহে মোৰ পেজটো নতুনকৈ আহিছে পেজটো ফলো কৰি দিব আৰু যদিহে মোক ইউটিউবত চাইছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব সো ইয়াতে দেখিছেনে ৰাতিপুৱা ঘৰৰ কাম বনবোৰ কৰি একদম গোটেইখিনি সাফ সফাই গোটেই হ'ল আমাৰ তাৰ পাছতে অস্কাৰৰ গাটো অকমান বেয়া লগতে এটা উইন্টাৰ ভেকেশন ষ্টাৰ্ট হৈছে তাক মই কিবা কাম দি কিনে বহুৱাই থৈছো লগতে এয়া মই একদম প্ৰথমতে আহি কিনে পালকখিনি বইল মানে ব্লাঞ্চ কৰিব লাগিব হেতুৰ কাৰণে পানীখিনি গৰম হোৱাৰ লগে লগে পালকখিনি দিটো লগে লগে চেনি অকনমান দিছো চেনি দিয়াৰ কাৰণটো এইটো কালাৰটো ধুনিয়াকে তেনেকৈ মানে হেনেকুৱা গ্ৰীন হৈ থাকে লগতে চেনি দিলে যেটো কাৰৱাপন থাকে ন এটা মানে অকল কেহা ভাব এটা থাকে পালকত সেই কাৰণে মই পালেং শাকত অকমান চেনি দি দিও বইল কৰোতে সো পালেং শাক বইল হৈ আছে লগে লগে এয়া দেখিছে দালিখিনি মই তেল মাৰিম কাৰণ মই গাধব যাওতে মই দালিখিনি বহাই থৈ গৈছিলো কাৰণ বেছি দেৰি হৈ গলে আকৌ লাঞ্চৰ কাৰণে হেয়া হয় দেৰি হৈ যায় অস্কাৰৰ উইন্টাৰ ভেকেশন হৈ থাকাৰ কাৰণে অস্কাৰ দেউতাকেও এতিয়া লাঞ্চ লৈ না যায় তেওঁ লাঞ্চৰ সময়ত ঘৰলৈ আহিব বিচাৰে সেই কাৰণে ৰাতিপুৱা নবনাও ৰাতিপুৱা ব্ৰেকফাষ্ট খাই তেওঁ গুচি যায় তাৰ পাছতে আকৌ লাঞ্চৰ সময়ত আহে সো এতিয়া দেখিছে মই গোটেইখিনি এয়া পালকখিনি উলাই আনিলো মানে পালেং শাকখিনি সেইখিনি মই লগে লগে একদম ঠাণ্ডা চিল্ড পানীত দি দিছো একদম ঠাণ্ডা পানীত দি দিলে মোক মানে পেষ্ট বনাবলৈও সুবিধা হয় লগতে এনেকে মানে হাতেদি ধুনিয়াকৈ মই পানীখিনি হেয়াকৈ ড্ৰেইন কৰি ল'ব পাৰো সেই কাৰণে মই ঠাণ্ডা পানীত দি দিও আৰু লগে লগে তাৰ ফাইন পেষ্ট এটা ৰেডি কৰি লৈছো আৰু সাইডে সাইডে দালিখিনি তেল মাৰিছিলো সেইখিনি ধুনিয়াকৈ উতলিবলৈ দিছো আৰু লগে লগে বহুত কিবি কাম চলিও আছে কাপোৰ চাপোৰো কিবা কিবি ঢেৰ ধুইছিলো সেইবোৰো মেলি দিছো কাৰণ এই ৰ'দ উলাই এই বৰষুণ দিয়ে তেনেকুৱা হৈছে ইয়াৰে বতৰ এতিয়া সো ইয়াতে কেৰাহীখন গৰম হোৱাৰ লগে লগে মিঠাতেল দিলো মিঠাতেলত দিলো জিৰা শুকান জলকীয়া তেজপাত লগতে মিহিকৈ কুটি থোৱা মিডিয়াম সাইজৰ দুটা পিয়াজ অকমান বেছি যায় এই সবজিখনত সেই কাৰণে সো এয়া পিয়াজখিনি অকমান কালাৰ ট্ৰান্সলেশন হোৱালৈকে ভালকৈ ভাজি ললো তাৰ পাছতে মই আদা নহৰু পেষ্ট বনাই থৈছিলো সেইখিনি একদম পনিয়াকে দি দিছো যাতে একদম ধুনিয়াকৈ সিজি যায় মানে পিয়াজখিনি একদম সফট হৈ যাব লগে লগে মছলাখিনিও ভালকৈ ভাজ খাব সো এয়া দেখিলে মোৰ গোটেইখিনি ধুনিয়াকৈ পানীখিনি শুকাই থাকিলে তাৰ পাছতে মই দিলো এয়া বিলাহী আপোনালোকে বিলাহী পেষ্ট কৰিও দিব পাৰে নহয়তোবা এনেকৈ পাতলকে স্লাইস কৰি কাটিও দিব পাৰে সো সেইখিনি দিয়াৰ লগে লগে মই অকমান নিমখ আৰু অকমান চেনি গোটেই ফ্লেভাৰখিনি বেলেন্স হৈ থাকিবৰ কাৰণে দিলো আৰু ঢাকন লগাই এয়া বিলাহীখিনি একদম সফট হোৱালৈকে সিজাই লম সো এয়া দেখিছে মই ধুনিয়াকৈ ইয়াক ঢাকন লগাই অকমান সময় সিজালো তাৰ পাছতে এয়া একদম বিলাহীখিনি ধুনিয়াকৈ সফট হৈ গৈছে এতিয়ালৈকে মই একো মছলা ব্যৱহাৰ কৰা নাই মানে হালধি গুৰি বা একো দিয়া নাছিলো সো এতিয়া দিছো যেতিয়ালৈকে মানে টমেটোখিনি ধুনিয়াকৈ সিজিলে তাৰ পাছত দিলো হালধিৰ গুৰি লগে লগে দিলো ধনিয়াৰ পাউডাৰ আৰু জিৰা পাউডাৰ আজি নিদিলো মই সো সেইখিনি দিয়াৰ পাছত অকমান তেল বিৰেঙি হোৱাৰ লগে ভাজি ললো তাৰ পাছতে এয়া পেষ্ট কৰি থৈছিলো যে এয়া পালেং শাকখিনি সেইখিনি দিলো এইখিনি দি উঠি ধুনিয়াকৈ মিক্স কৰি অকমান সময় ভাজি লম ঢাকন নিদিয়াকৈ তাৰ পাছতে মই ইয়াতে দিম অকমান ভাজি থোৱা আটা মানে তাৱাখন গৰম কৰি অকমান ড্ৰাই ৰোষ্ট কৰি লৈছিলো কালাৰ নিদিয়াকে মানে কালাৰ আহিব দিয়া নাই কিন্তু গৰম কৰি লৈছিলো সো সেইখিনি আটা দিয়াৰ কাৰণটো হ'ল থিকনেসটো খুব ধুনিয়া হয় মানে গ্ৰেভিখনৰ খুব ধুনিয়া থিকনেস এটা আহে সেই কাৰণে মই অকমান আটা দিও সো এইখিনি মই ধুনিয়াকৈ ঢাকন লগাই একদম তেল বিৰিঙি অহাৰ লকে ভাজি ললো সো দেখিলে তলত লাগি যোৱা যেন লাগিছে কিন্তু লাগি যোৱা নহয় অকমান আটা আছে যে সেই কাৰণে অকমান লাগি যায় কিন্তু দহি যোৱা নাই সো সেইখিনি সময়তে মই এয়া পনীৰখিনি দিলো বজাৰৰ পৰা কিনি অনা পনীৰ এয়া সো ইয়াতে অকমান গৰম পানী আৰু নিমখ দি কিনে অকমান সময় ভিজাই থৈছিলো মই সো একদম সফট হৈ যায় তেনেকুৱা কৰিলে সো এইখিনি মই ধুনিয়াকৈ এতিয়া অকমান গৰম পানীৰ সৈতে মিক্স কৰি দিম আৰু ধুনিয়াকৈ উতলাই মানে একদম কম জুইত অকমান সময় ঢাকন লগাই থৈ দিম সো অকমান সময় ঢাকন লগোৱাৰ পাছত এয়া দেখিলে মোৰ সবজিখন একদম ৰেডি ওপৰৰ পৰা অকমান বাটাৰ দি দিছো যাতে খাবলৈ খুব ভাল লাগে এয়া দেখিছে আমাৰ সবজি একদম ৰেডি মই এতিয়া কি কৰি যাম গোটে বাসন বৰ্তনবোৰ ধুই মেলি আজৰি হ'ব লাগিব হেতুৰ কাৰণে বাসনখিনি মানে ডাঙৰ বাসনখিনি ধুব লাগে যে সেই কাৰণে এই সবজি দালি গোটেইখিনি ট্ৰান্সফাৰ কৰি লম সৰু বাসনত আৰু মই ডাঙৰ বাসনখিনি ধুই মেলি মানে থৈ দিম কাৰণ তেতিয়া কি হয় লাঞ্চ কৰাৰ পিছত অকমান এলা লাগে ন বাসন ধুবলৈ তেতিয়া বাসনখিনি কমি যায় অকমান বাসন থাকে অকল খোৱা প্লেট কেটা থাকিব সেই কাৰণে সো এয়া মই ধুনিয়াকৈ পালকখিনি নমাই ললো সো আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন খুব ধুনিয়া লাগে ভাতৰ লগত খাইও ভাল লাগে বা লুচি হওক বা ৰুটি হওক সবৰে লগত খাই বহুত ভাল লাগে আৰু গ্ৰেভিটো দেখিছেনে ইমান ধুনিয়া গ্ৰেভি হয় ন আটা দিবলৈ নাপাহৰিব দেই ভাজি লৈ সো এনেকৈ বনাই চাব খুব ভাল পাব
আৰু আশা কৰা যে ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।